3 ঘণ্টা 4 ঘণ্টা প্লাছ মানুহৰ গালি, ঐ অমুকটো গা, ঐ তমুকটো গা, হা ৰাতি পোহৰ হৈ যাব লাগিব, এইবিলাকতো আছেই। ঘেণ্টা গাইছোঁ, এইবিলাকতো আছেই। তাৰপিছত সেই আৰ্টিষ্টগৰাকীক তোমাক শিল্পী বুলি নাভাবোঁ, তুমি শিল্পী নহয়। তুমিনো কোনচা তীৰ মাৰিছা অসমত? তুমি কোনচা তীৰ মাৰিছা? মই আজি এটা কথা খোলা খুলি কওঁ, মই ক'ব নাপায়, এতিয়া নালাগে ক'লোঁ, হ'লেও কৈছোঁ। প্ৰিয়ংকা ভৰালীয়ে 2014-ত যেতিয়া বানপানী হৈছিল অসমত, এটা গড় পুহিছিল, এটা জুবিন গাৰ্গ, এটা প্ৰিয়ংকা ভৰালীয়ে। গড়টোৰ নামত নাই কমেও 2.5 লাখ টকা খৰচ কৰিছে। তুমি অসমৰ কাৰণে কি কৰিছা? এটা কথা মোক কোৱাচোন, এটা শব্দ কোৱা মোক। তুমি অসমৰ কাৰণে কি কৰিছা? তোমাৰ অৱদান কি? তুমি 1 টকা কাৰোবাক দি পাইছা? তোমাৰ অৱদান কি? শিল্পীখিনিয়ে গোটেই বছৰটো গান গাই তাৰ পৰা 2 টকা পায়, সেইখিনি আকৌ বেলেগক হেল্পো কৰে। আমাৰ মাজৰ এজন শিল্পী যেতিয়া বেমাৰ হয়, ময়ে ইনফেক্ট চবকে ফোন কৰোঁ, ঐ টকা 2000 দে, টকা 1000 দে। মোৰ যিকেইটা বাই ভনী বুলি মাতোঁ, গীতালি, নীল, কুচুম, দীক্ষু, চবকে আৰু যাক মই ক'ব পাৰোঁ, সিহঁতে বেচেৰা তাৰ পৰা আকৌ 1000 টকা 2000 টকা দিয়ে। মাইনাদাই কৈছে অমুকৰ প্ৰব্লেম হৈছে, অমুকৰ প্ৰব্লেম হৈছে, সিহঁতে তাৰ পৰা আকৌ পইচা দিয়ে। গতিকে সেই শিল্পীখিনিয়ে কষ্ট কৰিছে, সেইখিনি বেপাৰ কৰা নাই নহয়, কষ্টহে কৰিছে, ঘৰখন চলাবলৈ কষ্ট কৰিছে। সেইটো আকৌ বেপাৰ কেনেকৈ? যিখিনি চালোঁ দেৱজিৎ ভূঞা, আপোনাৰ কাৰণ লগত মই একমত নহয়। আপুনি বহুত ডাঙৰ জাৰ্ণালিষ্ট হ'ব পাৰে, কিন্তু আপুনি আজি বিৰাট বেয়া কাম কৰিছে। আপুনি এইটো ভুল 2017-তো কৈছে, জুবিন গাৰ্গক জিমনাষ্টিক প্লেয়াৰ বুলি কৈছে, জুবিন গাৰ্গ বান্দৰ বুলি কৈছে, কুচুম কৈলাশে জহৰা বুলি কৈছে, বাকী আৰ্টিষ্টক চাকিৰা বুলি কৈছে। এইবিলাক কি তাৰমানে? এইবিলাক কিহৰ শব্দ? কিহৰ কাৰণে কৈ আছে আপুনি? কি তাৰমানে? আপুনি কোন হয়? আপুনি কি কৰিছে অসমৰ কাৰণে? এটা শব্দত কথা কওকচোন, আপুনি অসমৰ কাৰণে কি কৰিছে? মই এটা শব্দত আপুনি কওক, কি কৰিছে আপুনি অসমৰ কাৰণে? এইবিলাক কথা নক'ব, নাপায়। আপোনালোক এতিয়া ডাঙৰ ছিনিয়ৰ জাৰ্ণেলিষ্ট, ৰেচপেক্ট কৰি চবে, ময়ো আপোনাক ৰেচপেক্ট কৰোঁ। আপোনাক কিবা এটা হ'লে ভিডিঅ' মই পঠিয়াই দিওঁ, আপুনি মোক খোজে জনে ভিডিঅ' এটা দিয়ে, মই দিওঁ। কিন্তু সেইটো মিনছ এইটো নহয় যে আপুনি যি কৰিব তাকে চব শুদ্ধ আমি শুনি থাকিম। আৰু তেওঁ কৈছে অতিথি মাতি আনিছে, অতিথি মাতি আনি তুমি যিটো ৰেঞ্জত টক শ্ব'টো ষ্টাৰ্ট কৰিছা, সেই ৰেঞ্জটোৱে বেয়া হৈছে। হাই পিটছত অমুক তমুক তমুক তমুক, তেতিয়াহ'লে শিল্পীগৰাকীয়ে তেনেকৈ ৰিপ্লাই দিব। শিল্পী বুলি কি ৰিপ্লাই নিদিব? ঘৰত বহি থাকিব নেকি? আৰু তুমি শিল্পী ছেগ্ৰিগেট কৰিব, তুমি কোননো? তোমাক মই শিল্পী বুলি ভাবা নাভাবোঁ, তুমি কোননো? তেওঁলোকতো মানুহে মাতি জনপ্ৰিয় কণ্ঠশিল্পী বুলিয়ে কয়। এখন কমিটিয়ে মাতি জনপ্ৰিয় কণ্ঠশিল্পী বুলি কয় মানে তেওঁ কণ্ঠশিল্পী হয় জনপ্ৰিয়। সেই গাঁওখন, সেই চহৰখনত 10-20 হাজাৰ মানুহ প্ৰগ্ৰেমখন চায়, সেই কমিটিখনৰ গণ্যমান্য ব্যক্তি থাকে। তেওঁ যদি কৈছে জনপ্ৰিয় কণ্ঠশিল্পী, ডেট মিনছ হি ইজ। চ' ৰেচপেক্ট কৰিব লাগিব আপুনি। তুমি চেনেলত বহি শিল্পী নহয় বুলি ক'ব, হু আৰ ইউ? তুমি কোন হয়? তুমি কোন হয় বাবা? দিনকাল বেয়া, গতিকে এইবিলাক কথা কৈ লাভ নাই। দেশৰ অৱস্থা বেয়া, অসমৰ অৱস্থা বেয়া, মানুহ খাব পোৱা নাই, এইবিলাকত মাথা মাৰা। এইবিলাক বস্তু বেয়া কথা। আৰু যদি ভাবি আছা মোক ফালিম, ঘেণ্টা ঘেণ্টা বুলি ক'লোঁ মই। যদি ভাবি আছা মোক ফালিম, এই ঘেণ্টা বুলি ক'লোঁ মই। গতিকে আমাৰ মানুহখিনি একগোট হ'ব হ'ল, ছিংগাৰ্ছখিনি একগোট হ'ব হ'ল। ছিংগাৰ্ছখিনি একগোট হৈ এইবিলাক মানুহক ৰিপ্লাই দিব লাগে। কাৰণ আমাৰ মানুহখিনিয়ে 10 টকা পালে তাৰ 2 টকা বিলায়ো, মই যিমান দূৰ জানো। গতিকে 2 টকা বিলায় 10টাক সহায় কৰে, ফিজিকেলি নোৱাৰিলেও, ফিজিকেলি পাৰিলেও, ফাইনেন্সিয়েলি নোৱাৰিলেও হেল্পটো কৰে। তুমিনো কি কৰিলা? তোমাকতো দেখা নাই তেনেকুৱা একো নজিৰ। গতিকে দেৱজিৎ দা, আপোনাক আকৌ কৈছোঁ, আপুনি এইবিলাক নক'ব। কাৰণ আপোনাক মানুহে ভাল পায়, আপোনাক মানুহে ৰেচপেক্ট কৰে। ময়ো আপোনাক বেয়া নাপাওঁ, ভালেই পাওঁ, কিন্তু আজি খঙত কৈছোঁ।
দেৱজিৎ বৰা, য়েছ দেৱজিৎ, তই পাৰিবি, তই একগোট কৰ মানুহখিনি। কথাটো হ'ল কোন শিল্পী নহয়, এইবিলাক কথা দেৱজিৎ ভূঞাই ক'বলৈ, দেৱজিৎ ভূঞাৰ কোনো ৰাইট নাই একচুৱেলি। আৰু এটা কথা, আৰ্টিষ্টে বেপাৰ কৰিছে বুলি দেৱজিৎ ভূঞাই ক'ব ৰাইট নাই, বিকজ দেৱজিৎ ভূঞাও বেপাৰেই কৰি আছে। বিহু কমিটিয়ে স্পনচৰশ্বিপ লৈ বিহু পাতে, তোমাৰ প্ৰগ্ৰেম, তেনে তুমি তোমাৰ ষ্টক শ্ব'ত বাণিজ্যিক বিৰতি কৰি লৈ আছা, সেইটোতো স্পনচৰশ্বিপেই হ'ল ন। তুমি গোটেই টক শ্ব'টো এটাও বাণিজ্যিক বিৰতি নোলোৱাকৈ কৰা। তুমি বাণিজ্যিক বিৰতি কিয় লৈছা? যাতে চেনেলটোৰ পইচা আহে আৰু তাৰপৰা তুমি দৰমহা পাবা। দৰমহাটো তোমাক চেনেলটোৱে পইচা পালে দিব। ঠিক তেনেকুৱা আৰ্টিষ্টখিনিও বিহু কমিটিয়ে পইচা পালে আৰ্টিষ্টখিনিয়ে পইচা পাব, কথা কিমানেই। আৰু মানুহক ষ্টুডিঅ'ত মাতি ইমান বেয়াকৈ ক'ব নাপায়, আৰু এগৰাকী লেডিক বিশেষকৈ। তুমি যদি আজি ভালকৈ কথা পাতিলে হয়, মই ভাবোঁ লেডিগৰাকীও ভালকৈ কথা পাতিলে হয়, ছিংগাৰগৰাকীও। এইটো কথা, এনেকুৱা টক শ্ব' বা এনেকুৱা কথা আজি 4-5 বছৰ আগত হ'লেতো কথাই বেলেগ হ'ল হয়। সেইটোতো আৰু কিমান ডাঙৰ কথা হ'লে মানে হিচাপ নাই। কথাটো হ'ল এতিয়া দিনকাল চেঞ্জ হ'ল, মানুহ ঠাণ্ডা হ'ল, ময়ো ঠাণ্ডা হ'লোঁ, কথা সিমানেই। আৰু দেৱজিৎ ভূঞাৰ লগত মোৰ ভাল, বেলেগ দেৱজিৎ ভূঞাৰ লগত মোৰ পাৰ্চনেলি একো বেয়া নাই। তেওঁ যদি লাইফটো চাইছে, দেৱজিৎ ভূঞাক মই এটা কথাই কওঁ যে আপুনি মানুহ মাতি অভদ্ৰামি নকৰিব নেক্সট টাইম। প্ৰথম কথা সেইটো। ছেকেণ্ড কথা, আপুনি আৰ্টিষ্টক বেপাৰী বুলি নক'ব। বেপাৰ চবেই কৰি আছে, আপুনি বেপাৰ কৰি আছে, গতিকে আপুনি বেলেগক বেপাৰী বুলি নক'ব। মই আগতো এটা লাইভ দি কৈছিলোঁ যে শিল্পীখিনি কি অৱস্থা হয়, কেনেকুৱা হয়, সেইটো এচি ৰুমত বহিলে গম নাপায়। আজি ঠিক সেইটোৱে হৈছে। কাৰণ বৈদ্য খং উঠি আছে, মানে মাথা বেয়া হৈ আছে, কি কৰিম কি নকৰিম লাগি আছে। কাৰণ এইবিলাক ফাল্টু আমি চাব মন নাই আৰু এতিয়া বৰ্তমান, বয়স হ'ল, বুঢ়া হ'লোঁ। এই দমটো, যিটো দম আজি দেখুৱালে ষ্টুডিঅ'ৰ ভিতৰত, মই কৈছোঁ, জয়ন্ত কাকতিয়ে কৈছোঁ, এই দমটো ষ্টুডিঅ'ৰ বাহিৰত আহি চকীখন এৰি পেলাই আহি দেখুওৱা। মই চেলেঞ্জ কৰিছোঁ, মোক য'তেই মাতা মই তাতেই যাম। এই দমটো ষ্টুডিঅ'ৰ বাহিৰত আহি সেই চকীখন এৰি পেলাই দেখুওৱা, তেতিয়া গম পাম। আৰ্টিষ্টক এনেকৈ ইনচাল্ট কৰিব নাপায়। সেই চকীখনৰহে ৰেচপেক্ট কৰে মানুহে দেই। ষ্টুডিঅ'ৰ ভিতৰত সাংবাদিকজনক আৰু সেই চকীখনৰ ৰেচপেক্ট কৰে মানুহে। সেই ৰেচপেক্টটো মানে এইটো নহয় যে তোমাক চবেই ভয় খাইছে, তুমি বিৰাট ডাঙৰ মানে মহান ব্যক্তি এজন। মই কৈছোঁ, জয়ন্ত কাকতিয়ে কৈছোঁ, চেলেঞ্জ কৰিছোঁ দেৱজিৎ ভূঞাক, ইমান যদি দম আছে আপুনি মোক মাতিব এদিন ষ্টুডিঅ'ৰ বাহিৰত, য'তেই মাতে অসমৰ, মই যাম। এইবিলাক ফাল্টু আমি, এইবিলাক কৰিব নাপায়। ইমান তলত যাব নাপায় মানুহ। মোৰ খং উঠিছে, দেৱজিৎ ভূঞাৰ লগত মোৰ একো নাই, পাৰ্চনেলিটি একোৱেই নাই। তেওঁ মোক দাদা হিচাপে মই মৰম কৰোঁ, মই লগো পাই থাকোঁ। কিন্তু আজি খং উঠাৰ কাৰণটো তেখেতে বুজি পাব লাগিব নিশ্চয়। এনেকৈ মানুহক অপমান কৰিব নাপায়। তেওঁ কুসুম কৈলাশকো বহুত বেয়াকৈ কৈ থৈছে। কুসুম কৈলাশে মোৰ লগতে ফোন কৰিছিল, তেওঁ কুসুম কৈলাশক জহৰা বুলি কৈ থৈছে বোলে। জহৰা মিনিং বোলে বুজি পাই নাই? তেওঁ 2017-ত জুবিন গাৰ্গক কৈছিলে জিমনাষ্টিক প্লেয়াৰ, জুবিন গাৰ্গ বান্দৰ। তেতিয়াহ'লে জুবিন গাৰ্গ যদি বান্দৰ, তই বান্দৰৰ লগত কিয় ফটো উঠ? কিয়? জুবিন গাৰ্গ যদি বান্দৰ, জুবিন গাৰ্গ অলপ ফটো কিয় দি থাকে ফেচবুকত? কথাবিলাক ভাবিব হ'ল। এতিয়া বয়স নাই আৰু কাৰো কাজিয়া কৰা, মাৰপিট কৰি থাকে এনি টাইম, ইটোৱে সিটোক গালি পাৰি থকা। বহুত খং উঠি আছে। আৰু
কিনো ক'ম আৰু।